হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেল নিহাৰাগৰ ব্লগছলৈ। আৰু মোৰ লগত আছে ৰাহুল আৰু ৰঞ্জন, আৰু আমি আছোঁ কাকৈজানা পাৰ্কত। আৰু আমাক ইয়ালৈ অহাৰ বাবে সুবিধা কৰি দিছে চুলিয়াকাটা এম ই স্কুলৰ প্ৰধান শিক্ষক, তেখেতক এই চিগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো থেংক ইউ ছাৰ। আৰু আমি সকলোৱে একেলগে যাত্ৰা আৰম্ভ কৰিলোঁ। ইপিনে ৰাহুলে পূৰা বিস্কুট খোৱাত ব্যস্ত, ৰাতিপুৱা আকৌ খাই অহা নাই কিজানি। ইপিনে চাচোন গাইছ, মাইনা এটা পূৰা টোপনিত লাল। আৰু মই এতিয়া একেবাৰে বাছৰ আগত আহি কিনে ৰাস্তা ধুনীয়া ভিডিঅ' দেখাবলৈ চেষ্টা কৰিছোঁ। চাই থাকক। তো ফাইনেলি আমি আহি পালোঁ কাকজান পাৰ্কত। আৰু ইপিনে আমাৰ এতিয়া হৈছে গাড়ী পাৰ্কিং, গাড়ী পাৰ্ক কৰি আছে। দেখাই আছোঁ সকলোবিলাক, চাই থাকিব, ভিডিঅ'টো ভাল লাগিব। আৰু এইখনেই হৈছে মেইন গেটখন, ৱেলকাম টু কাকৈজানা। আৰু দ্য হোম অফ গল্ডেন লেংগুৰ লিখা আছে। তো সোণালী বান্দৰ দেখা পাওঁ নাপাওঁ বেলেগ কথা, কিন্তু পিকনিক খোৱা সেইটোৱে মজা। ধুনীয়া, বহুত স্কুলৰ ল'ৰা ছোৱালী একেলগে আহিছোঁ। আৰু গাইছ, আমি একেলগে সকলোৱে ভিতৰলৈ প্ৰৱেশ কৰিলোঁ। আৰু প্ৰৱেশ কৰি দেখা পাব আপোনালোকে এই ধুনীয়া ধুনীয়া ফ্লেগবোৰ, ৰং বিৰঙৰ ফ্লেগবোৰ লগাই থোৱা হৈছে। আৰু এইবিলাক লগালে বেছি ভালে লাগে। আৰু ৰাহুল আৰু ৰঞ্জনে পূৰা ব্লগ বনাত ব্যস্ত। আৰু সৰু সৰু বাচ্চাকেইটা চাওক না গাইছ, কিমান পূৰা ফূৰ্তি লাগি আছে সিহঁতে আজি কাকৈজানাত আহিব পাই। আৰু গাইছ, ইপিনে নদীটোৰ ওপৰত কাঠৰ দলং, আজিকালি অৱশ্যে কাঠৰ দলং দেখিবলৈ নোপোৱা হ'লোঁ। ৰঞ্জন বোলা ব্লগ বনাত ব্যস্ত। তো আহি কেনেকুৱা লাগিছে? আৰু ভিতৰত সোমাই দেখা পাব এটা চেল্ফি পইণ্ট, আই লাভ কাকৈজানা লেখা আছে ইয়াত। তো ওপৰত কেনেকুৱা লাগিছে আহি কিনে? ঠিকে আছে, ধুনীয়া, ভালে লাগিছে। ৰাহুলে পুৰা একদম ধুনীয়া কৰি পেপাৰ চেপাৰ ৰেডি কৰি আছে, কামত ব্যস্ত আছে। আৰু ময়ো আছোঁ পুৰা ৰেডি কৰি। আৰু সকলো মানুহখিনি বহাৰ কাৰণে এই দুখন পাৰি দিয়া হৈ আছে ইয়াত, একেলগে বহিব পাৰোঁ গোটেইখিনি। এতিয়া ৰাহুলে ব্ৰেকফাষ্ট যোগাৰ কৰিছে। তোৰ ব্ৰেকফাষ্টত কি আছে ৰাহুল? দুই পিচ কৰি হ'ব, কণী এটা, চাহ, ধুনীয়া। আৰু ইপিনে জেঠী খুৰীহঁত আঞ্জা কুটাত ব্যস্ত হৈ আছে, তেনেকৈ আঞ্জা কুটি আছে। আৰু ইপিনে আমাৰ কণী ব্ৰেড আহি গ'ল, এইবিলাক খাই ল'লোঁ ব্ৰেকফাষ্টত। আৰু ইয়াৰ পিছত আমি যাম পাহাৰৰ ওপৰত সোণালী বান্দৰ বিচাৰি। তো ব'লক সোণালী বান্দৰ বিচাৰি পাহাৰৰ ওপৰত। আৰু এইভাগে আমাৰ খেলা, মানে বেলেগ বেলেগ স্কুলৰ খেল ধেমালি কিবা। বাইদেউ ক'ৰ পৰা আহিছা? ৰাখলডুবি। আৰু ইপিনে পৰা ঝুলনা চুলনা আছে, ইয়াত ঝুলনাবিলাকত বাচ্চাকেইটা খেলি আছে। ইপিনে মানুহ আহি আছে পুৰা একদম। আমাৰ কাকৈজানা কাকৈজানাৰ পৰা ফটো উঠাত ব্যস্ত হৈছে মানুহখিনি। ৰাহুল আমাৰ ফটো উঠোৱাৰ বেছি সময় নাই, ধুনীয়া ফটো উঠি আছোঁ। আৰু ইপিনে আমাৰ একেজন কেমেৰামেন, ধুনীয়া, ভাল লাগছে। আৰু এতিয়া আমি গৈ আছোঁ ভিতৰলৈ। আৰু ভিতৰত পাহাৰৰ ওপৰত ধুনীয়া এটা নিজৰা আছে। তো গৈ আছোঁ ধুনীয়া পৰিৱেশৰ মাজে মাজে। তো ভিডিঅ'টো চাই থাকিব, ভাল লাগিব, মজা লাগিব। উপলে ভয় কৰি আছে এতিয়া। আৰু ইপিনে ভিতৰত এটা আছে চেল্ফি পইণ্ট, দেখাই আছোঁ। আৰু ইয়াত চেল্ফি উঠাৰ কাৰণে পূৰা মানুহ ভিৰ হৈ আছে, চাওক না গাইছ। ৰঞ্জনে প্ৰায় আছে গ' গ্ৰীণ, ইয়াত চেল্ফি বহুত মানুহ উঠি আছে। তো আমি উঠিলোঁ দুই এটা। হা, ক'ৰ পৰা আহিছা? বামুণগাঁও।
তামোলপুৰ মানিকপুৰ বঙাইগাঁও অভয়পুৰীতে ধুনীয়া আৰু ইপিনে ভিউ চাওক না গাইছ পুৰা ৰামধেনু ব্ৰিজৰ লগত পুৰা নিজৰাৰ পানী বৈ আহি আছে এদি ধুনীয়া আৰু এতিয়া হৈছে আমি গৈ আছোঁ নিজৰাটোৰ ওচৰত পাহাৰৰ ওপৰত তো বলক আছে বোলে সোণালী বান্দৰ না আৰু একে মানুহে বহা চিট বনাই দিছে ধুনীয়া কৰি ইয়াত বহিব পাৰি ধুনীয়া মই অলপ বহি লৈছোঁ আচ্ছা ধুনীয়া আৰু ইপিনে আমাৰ পুৰা ৰিলছত ব্যস্ত ধুনীয়াভাৱে আমাৰ ৰিলছ চলি আছে দাদা আগত কি আছে আৰু ইপিনে কি আছে আৰু ঝৰ্ণা কিমান দূৰ দাদাই অকল আগত ঝৰ্ণা আছে আৰু আহি আগৰজনাৰ নিজৰাতে আহি পালোঁ আৰু ভিউ চাওক না গাইছ ধুনীয়া কিন্তু শিলবিলাক বহুত পিছল তো সাৱধানে আহিব সাৱধানে খোজকাঢ়িব আমি এইবাৰ ঋতুত গা দিছিলোঁ এই ডাঙৰ কিস্তিটো আমি নিজৰা চোৱা হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ ওপৰলৈ আমাৰ সোণালী বান্দৰ বিচাৰি আৰু অলপ দূৰ অহাৰ পিছত গাইছ গছৰ ওপৰত দেখা পালোঁ আমি বিচাৰি থকা চাওক আপোনালোকে ফাইনেলি আমি সোণালী বান্দৰ দেখা পালোঁ অলপ অলপ কৰি আৰু এতিয়া আছোঁ আমি গোটেইকেইটা বহি আছোঁ অলপ ঘৰতে চাং বান্ধি দিছোঁ তাতে বহিছোঁ বনাই দিছে লাইক শ্বেয়াৰ কৰি দিব ৰঞ্জন আৰু মই বুলি নহয় দাদা চাব দাদা ধুনীয়া আৰু বেগে শিৱ মন্দিৰ আছে ওপৰত শিৱ মন্দিৰত যাই আছোঁ দেখাই আছোঁ কৰি চবে ৰখাই থাকিব ভিডিঅ'টো আৰু এতিয়া আমি যাম ওপৰত শিৱ মন্দিৰ আছে তাত গৈ আছোঁ এই খটখটি বগাই বগাই যাব লাগিব ওপৰত খটখটি নাই সেইবিলাক দেখাই আছোঁ চাই ৰ'ব আপোনালোকে কোনফালে ফালে ইদি 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 লাহে 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 পলে পরে ভুল হয়েছে এই রাস্তা আর তলক চাও না গাইস ইয়ে চলে কি হচ্ছে রে কি হচ্ছে চলি ভারতে শিবা আমি গৈ আছো সেই রাস্তা চাওক না গাইস মানুহ কিমান মানুহ নুমি আছে পুৰা একদম ৰাস্তা বুলিবলৈ একে শিৱ মন্দিৰ পাই গ'লো এইটো ভাল ওপৰত শিৱ মন্দিৰ মানে ৰেলৱেত বস্ত আৰু ওপৰ পৰা ভাগৰত হৈ গৈছে আৰু মই পুৰা খাম লাগিছে পুৰা একদম চাফ লগাইছে কিমান ওপৰত আহিছোঁ তো এতিয়া খানা চানা হৈছে তো গৈ আছোঁ একেলগে বহি লৈছে তাতে মাখাই আছে ধুনীয়াকৈ তুলাইছোঁ দে ক আৰু সুবিধা কৰিছে মোক ৰাহুলে ধন্যবাদ জনাইছোঁ থেংক ইউ আৰু ইতিমধ্যে আমাৰ খানা চানা হৈ গ'ল ছাত্ৰ ছাত্ৰীসকলক খানা চানা মানে দি থকা হৈছে ভাত দি থকা হৈছে
এনেকৈ সকলে শাৰী পাতি বহিছে এতিয়া ভাত খাব তেওঁলোকে খা ভাত খা ভাত খাম ভাত আনে ভাত হৈ আহিছে আৰু চাল চাল ৰেডি পুৰা বহি আছোঁ আহি গ'ল মানে ভাত ভাত ৰাহুলে খোৱা আৰম্ভ দিছেই ধুনীয়া কৰি ৰঞ্জন খাব আমাৰ আৰু আহি আছে মাংস মাংসকে ৰখি আছো বস্তুটো আহি গৈছে মেইন বস্তুটোৱে মাংস আহি গ'ল যিহেতু মানে ইয়াত মানুহ অলপ কম আছিল অসুবিধা নাই আৰু আমাৰ সকলোৰে খোৱা লোৱা হোৱাৰ পিছত আমি বাছলৈ বুলি খোজকাঢ়ি গৈ আছোঁ তো আজিৰ ভিডিঅ'টোৱে মানে যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো থেংক ইউ বাই বাই জয় আই অসম